বোলে আমাৰ ঘৰ দেখাব লাগে। এই আমাৰ ঘৰ নৱশৰণীয়াৰ ঘৰ। এইটো ৰাস্তা পুৰা তামোলপুৰৰ পৰা নাগৰিজুলি যায় এনেকৈ যায়। এইটো ইফালে শিৱ মন্দিৰ আছে, এইটো আমাৰ ঘৰ। বগৰী, নেমু বহুত লাগি আছে, কলগছ, তামোল, তামোলী জাতীয় পতকা এতিয়াও ওলমি আছে। মধুৰিআম লাগি আছে, লেচু এতিয়া নাই বৰ্তমান, নাৰিকল আছে, এইটো অশোক ফুল আছে এনেকৈ, ভেন্দি আৰু এইফালে কোমোৰা লাগি আছে, এইফালে কঁঠাল গছ, বাকীখিনি তামোল আছে। ৰাস্তা এয়া হ'ল আমাৰ নৱশৰণীয়া ঘৰ। কাঠণ্টা ফুল মস্ত ডাঙৰ ডাঙৰ কি পাত, মানি প্লেণ্ট, অমলতাৰ পাত ডাঙৰ আছে, মানি প্লেণ্ট এনেকৈ বগাই গৈছে। ফাদাৰে বনাইছে এই বাৰান্দাত। কি নেমু চৰবাত ডিছ টিভি মই নিজে ফিটিং কৰিছিলোঁ, এইটো বনাইছোঁ নাই। এইফালেখিনিও ভাল লাগে জেগা, আমৰ তল, এইফালে বাৰী পিছফালে দঙৰ পিছফালে আকৌ বাৰী। এতিয়া আমাৰ সৰুকৈ আগতে পুখুৰী আছিল, ৰাস্তা হোৱাৰ পিছত মাৰা গ'ল আধা, তাৰপিছত ইফালে এনেকৈ খান্দা হৈছে। এইটো আমাৰ খুৰীহঁতৰ ঘৰ, এইটো ৰাস্তা লংলঙীয়া এনেকৈ যাওঁ ডাউৰি কিবা খাব লগা হ'লে। ৰবাব টেঙা, লেটেকু, শিলখা, নাৰিকল, আম, এই ৰবাব টেঙা লাগি আছে। ইফালে আমি বস্তি ফালে যাওঁ, ইফালে দং আছে, প্লামৰ গুটিও লাগি আছে, মই দেখা নাই চাগে, এই লাগি আছে, শিলখা আছে, এই ৰবাব টেঙা লাগি আছে, নৰসিংহ, কল, ঔটেঙা, জলফাই, মধুৰিআম বা চন্দন গছ, এইটো আমাৰ ভাঙা চিঙা। ইফালে ঢেঁকী আছিলে আগতে, ঢেঁকীটো আছে। কি হা, এইটো আমাৰ বেলেগ মন্দিৰ, পাইপ চিষ্টেম, ইফালে মটৰ, গঁৰাল এনেকুৱা। ইফালে নেমু আছে, ভৰিগিলা নেমু মাটিত লাগি আছে। সেইটো এনেকৈ আৰু ৰাস্তা এটা গৈছে ইফালেদি, এনে কদমডাল বিৰাট ডাঙৰ হৈ গৈছে, ছজনা গছ, কলডিল, কল লাগি আছে, নেমু মাটিত পৰি লাগি আছে। এইটো আমাৰ বস্তি আৰু মধুৰিআম, তো পেচাব ঘৰ ফ্লাইট, ফুল, এইটো ফুলৰ আৰু এইটো আমাৰ এনেকৈ খৰিত বনাই ভাঙি ফুটি গৈছে চব, দুখীয়া মানুহ। এইটো মানে গেছ নহ'লে ইয়াতে বনাই আৰু
বনাই ইয়াতে থাকি ভাল লাগে। ইটো চাইডত মানে মজাটো বেলেগ অকণমান। ফাদাৰ এইখিনি কি ফুল হে, কি নাম গিলা? স্পুটিং ফাটি গৈছে নি? বেলেগ স্পুটিং নাই নেকি? হালধীয়া এটা আছিল তাতে। হা কি হালধীয়া স্পুটিং? এইবাৰ ইমান স্পুটিং আছে, ফাটাটোৱে পিন্ধি থাকা। ফাদাৰৰ হেৰি বাকী মোৰ ৰুম বস্তু মানে বহুত পৰি আছে। কাপোৰ বাৰাণ্ডাটো বনাই আছোঁ, হোৱা নাই, পইচা নাই। এইটো আমাৰ পাকঘৰ। हाँ, यहाँ में सोता है हमारा मदर फादर। इसमें ट्रंक में बहुत माल है। जाके ये मेरा रूम देखो गाइस, इतना कपड़ा है गर्मी में। ये खराई है, ब्रदर का अवार्ड बहुत सारा है। ये भी एक जय शिव बाबा। ये मेरा पुराना हीरो। ये भी एक जमाने का हीरो। थैंक यू। और ये नज़ारा मेरा खिड़की से पुखरी, खेजूर गछ, कदम गछ। कैमरा अच्छा नहीं है, ये मज़ा आ रहा है।